বছৰটোৰ ভিন ভিন সময়ত ৰাতিৰ আকাশখনত আমি বিভিন্ন কনষ্টেলেশ্যন অৰ্থাৎ তাৰকামণ্ডল দেখিবলৈ পাওঁ আৰু শীতকালৰ আৰম্ভণিৰ লগে লগে নিশাৰ আকাশখনত দেখা পোৱা এনে এক কনষ্টেলেশ্যন হ'ল অৰায়ন কনষ্টেলেশ্যন। অৰায়ন অথবা কালপুৰুষ কনষ্টেলেশ্যনসমূহৰ ভিতৰত আটাইতকৈ চকুত লগা আৰু সহজে চিনি পাব পৰা তাৰকামণ্ডল। নিশাৰ আকাশখনক অৰায়ন কনষ্টেলেশ্যনটো চিনি পোৱাটো অত্যন্তই সহজ। এই তাৰকামণ্ডলটোৰ সোঁমাজত তিনিটা নক্ষত্ৰ একেডাল সৰলৰেখাত ওচৰা ওচৰিকৈ সমান দূৰত্বত অৱস্থিত, যাৰ নাম ক্ৰমাৎ অলনিটক, অলনীলম আৰু মিণ্টাকা। এই অংশটোক বেল্ট অফ অৰায়ন বুলিও নামাকৰণ কৰা হৈছে। এইকেইটা নক্ষত্ৰৰ উপৰিও আন 4টা মূল উজ্জ্বল নক্ষত্ৰক লৈ তাৰকামণ্ডলটো নিৰ্ণয় কৰা হৈছে আৰু এই নক্ষত্ৰকেইটি হ'ল বিটেলজুছ, বেলাট্ৰিক্স, চাইফ আৰু ৰিজেল। এই গোটেইকেইটা নক্ষত্ৰ আৰু অন্যান্য কাষৰীয়া নক্ষত্ৰসমূহ মিলাই চালে অৰায়ন কনষ্টেলেশ্যনটো হাতত ঢাল আৰু ধনু আৰু কঁকালত এখন তৰোৱাল লৈ থকা এজন যোদ্ধাৰ দৰে দেখিবলৈ পায়। গ্ৰীক মহাকাব্যৰ বিখ্যাত চৰিত্ৰ অৰায়নৰ পৰাই এই কনষ্টেলেশ্যনটো নামাকৰণ কৰা হৈছে। সভ্যতাৰ আদিম পুৱাৰে পৰাই এই অৰায়ন কনষ্টেলেশ্যনটোৱে মানৱ জাতিক আকৃষ্ট কৰি আহিছে। প্ৰাক ঐতিহাসিক যুগৰ পৰাই এই অৰায়ন কনষ্টেলেশ্যনটোৰ অধ্যয়নৰ আভাস পোৱা যায়। 1979 চনত জাৰ্মানীৰ আছ উপত্যকাত মেমথৰ দাঁতত অৰায়নৰ খোদিত প্ৰায় 38,000 বছৰ পুৰণি নক্সা আৱিষ্কাৰ কৰা হৈছিল আৰু প্ৰাচীন কালৰে পৰাই পৃথিৱীৰ প্ৰায় সকলো সভ্যতাতে বিভিন্ন মহাকাব্যত অৰায়নৰ বিৱৰ্ণন পোৱা যায় আৰু এনে সভ্যতাসমূহক এই কনষ্টেলেশ্যনটোক ভিন্ন ৰূপে নামাকৰণ কৰা হৈছে। আমাৰ ভাৰতীয় সভ্যতাত এই কনষ্টেলেশ্যনটোৰ বিশেষ মৰ্যাদা আছে। পৃথিৱীৰ প্ৰাচীনতম মহাকাব্য ঋগ্বেদত অৰায়নক মৃগ নক্ষত্ৰ বুলি বৰ্ণন কৰা হৈছে। ঠিক সেইদৰে এই নক্ষত্ৰমণ্ডলৰ বেলাট্ৰিক্স নক্ষত্ৰটিক মৃগশিৰা নক্ষত্ৰৰ নাম দিয়া হৈছে আৰু ভাৰতীয় জ্যোতিষ শাস্ত্ৰত এই মৃগশিৰা নক্ষত্ৰৰ এক বিশেষ স্থান আছে। আনহাতে এই তাৰকামণ্ডলক নৃত্যৰত সদাশিৱ অথবা নটৰাজৰ ভংগীমাৰ লগতো তুলনা কৰা হয়। ঠিক সেইদৰে বেবিলন, চীন, এজটেক আদি প্ৰাচীন চিভিলাইজেশ্যনসমূহতো এই অৰায়ন কনষ্টেলেশ্যনৰ বিশেষ বিৱৰণ পোৱা যায়। ইজিপ্চিয়ানসকলে অৰায়ন কনষ্টেলেশ্যনক চাহ বুলি নামাকৰণ কৰিছিল। ইজিপ্তৰ গ্ৰেট পিৰামিড আৰু ইয়াৰ কাষৰীয়া আন 2টা পিৰামিডক বৃহংগম দৃষ্টিত অৰায়ন বেল্টৰ 3টি নক্ষত্ৰৰ লগত সাদৃশ্য দেখা যায়। ইছলামীয় এষ্ট্ৰনমিত অৰায়নক অল জব্বৰ অৰ্থাৎ দানৱ বুলি কোৱা হৈছে। অৰায়নৰ এক উজ্জ্বল নক্ষত্ৰ হ'ল চাইফ আৰু এই নামটো ইছলামীয় জ্যোতিৰ্বিজ্ঞানৰ পৰাই আহৰণ কৰা হৈছে। ঠিক সেইদৰে বাইবেল, ইলিয়াড, অডিচি আদি বিখ্যাত মহাকাব্যসমূহতো অৰায়ন কনষ্টেলেশ্যনক লৈ বিভিন্ন আখ্যান উপাখ্যান দেখা পোৱা যায়। অৰায়ন কনষ্টেলেশ্যনৰ হাত আৰু ভৰি সূচক 4টা উজ্জ্বল নক্ষত্ৰৰ ভিতৰত দক্ষিণ পশ্চিম দিশত থকা ৰাইজেল এই তাৰকামণ্ডলৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ। ই এক ব্লু ছুপাৰ জায়েণ্ট ষ্টাৰ আৰু ই পৃথিৱীৰ পৰা প্ৰায় 772 আলোকবৰ্ষ দূৰত্বত অৱস্থিত। ৰাইজেল সূৰ্যতকৈ প্ৰায় 140 গুণ ডাঙৰ আৰু ই সূৰ্যতকৈ প্ৰায় 3 লাখ গুণ বেছি উজ্জ্বল। বিটেলজুছ এই কনষ্টেলেশ্যনৰ দ্বিতীয় উজ্জ্বল নক্ষত্ৰ। ই এক ৰেড ছুপাৰ জায়েণ্ট শ্ৰেণীৰ নক্ষত্ৰ। ই পৃথিৱীৰ পৰা প্ৰায় 624 আলোকবৰ্ষ দূৰত অৱস্থিত আৰু ইয়াৰ আকাৰ সূৰ্যতকৈ প্ৰায় 800 গুণ বেছি। এই ৰেড জায়েণ্ট ষ্টাৰটোত হেভি এলিমেণ্টছ যেনে আইৰণ, চিলিকন আদি বৃদ্ধি পাই অহাৰ বাবে অহা 1 লাখ বছৰৰ ভিতৰত বিস্ফোৰিত হৈ ছুপাৰনভাৰ সৃষ্টি হ'ব আৰু এই পৰিঘটনা পৃথিৱীৰ পৰাও খুব সুন্দৰভাৱে দৃষ্টিগোচৰ হ'ব আৰু ই চন্দ্ৰটোৰ দৰেই আকাশত উজ্জ্বলভাৱে জিলিকি থাকিব। ভিজিবল লাইটত অৰায়ন কনষ্টেলেশ্যনক আমি এইদৰে দেখা পাওঁ, কিন্তু বিভিন্ন আধুনিক সঁজুলি ব্যৱহাৰ কৰি বিশেষকৈ হাইড্ৰজেন আলফা ফিল্টাৰ ইউজ কৰিলে আমি অৰায়নৰ এক ভিন্ন ৰূপ চকুত পৰে। হাইড্ৰজেন আলফা ফিল্টাৰৰ ব্যৱহাৰে অৰায়ন কনষ্টেলেশ্যন আৰু ইয়াৰ আশে পাশে ইণ্টাৰষ্টেলাৰ গেছ, ডাষ্ট আৰু মলিকুলছৰ এক বৃহৎ অংশ দেখা পোৱা যায়, য'ত প্ৰতি মুহূৰ্ততে হাজাৰ বিজাৰ নক্ষত্ৰৰ জন্ম হ'বলৈ ধৰিছে আৰু ইয়াকে অৰায়ন মলিকুলাৰ ক্লাউড কমপ্লেক্স বুলি কোৱা হৈছে। এই মলিকুলাৰ ক্লাউড কমপ্লেক্সত চি শ্বেপৰ এক বিশেষ অংশ আছে, যাক বাৰ্নাৰ্ড স্লুপ বুলি নামাকৰণ কৰা হয়। এটি খুব বিখ্যাত ডিপ স্কাই অবজেক্ট অৰায়ন নেবুলা এই অৰায়ন কনষ্টেলেশ্যনৰ অন্তৰ্গত। অৰায়ন বেল্টৰ কিছু তলৰ অংশত 3টা অনুজ্জ্বল নক্ষত্ৰ আছে আৰু এই নক্ষত্ৰকেইটাই অৰায়নৰ কঁকালত বান্ধি থোৱা তৰোৱালখন ৰিপ্ৰেজেণ্ট কৰে। এই 3টি নক্ষত্ৰৰ মাজৰ নক্ষত্ৰটো প্ৰকৃততে এটা বৃহৎ নেবুলা অৰ্থাৎ নিহাৰিকা।
এই M42 অৰ্থাৎ অৰায়ন নেবুলাৰ প্ৰতি মুহূৰ্ততে হাজাৰ হাজাৰ নক্ষত্ৰৰ জন্ম হৈছে। অৰায়নৰ বেল্টত থকা অলনিটাক নক্ষত্ৰৰ কাষত থকা আন এক বিখ্যাত নিহাৰিকা হৈছে হৰ্চহেড নেবুলা। এই নিহাৰিকাটোৰ আকৃতি ঘোঁৰাৰ মূৰটোৰ দৰে হোৱা বাবে হৰ্চহেড বুলি নামাকৰণ কৰা হৈছে। এই নেবুলাটোৰ ওচৰত থকা আন এক নেবুলা হৈছে ফ্লেম নেবুলা। আধুনিক বিজ্ঞানে এই অৰায়ন কনষ্টেলেশ্যনত কেইবাটাও এক্সপ্লেনেট আৱিষ্কাৰ কৰিছে। মুঠতে আদিম যুগেৰে পৰা আজিৰ ১বিংশ শতিকালৈকে এই অৰায়ন কনষ্টেলেশ্যনে জ্যোতিৰ্বিজ্ঞানত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।